স্বাধীনতা আন্দোলন মানে ভাৰত স্বাধীন হোৱা ৭৫ বছৰ হ'ল। তাৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছ নিৰ্দেশ মৰ্মে ৭৫ কিলোমিটাৰ আমি পদযাত্ৰা যি কাৰ্যসূচী হৈছে, আজি শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিৰ প্ৰথম কাৰ্যসূচী ঐতিহাসিক চোনপাৰ তিনিআলিৰ পৰা আমি আজি ২১ কিলোমিটাৰ পদযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। টোটেল কিমান কৰিব? আজি ২১ কিলোমিটাৰ, টোটেল আমি ৮০ কিলোমিটাৰ কৰিম। প্ৰত্যেক সমষ্টি আমি মিনিমাম ২০ কিলোমিটাৰকৈ মানে খোজকাঢ়ি। অলৰেডি নাজিৰাত আৰম্ভ হ'ল, শিৱসাগৰত আজি হ'ল, ১৪ তাৰিখে হেৰি হ'ব আমগুৰি আৰু থাৰ। বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। ভালকে কোৱা। লগাব লাগে।